নামতিসকলৰ বাবে সুখবৰ এনবি নিউজে আয়োজন কৰিছে সদৌ ভিত্তিত দিহানাম প্ৰতিযোগিতা শ্ৰেষ্ঠ তিনিটা দিহানাম দললৈ আগবঢ়োৱা হ'ব আকৰ্ষণীয় পুৰস্কাৰ প্ৰথম পুৰস্কাৰ মুক্তিযুঁজাৰু স্বৰ্গীয় উপেন চন্দ্ৰ দাস সোঁৱৰণী ট্ৰফি নগদ 1 লাখ টকা আৰু প্ৰমাণপত্ৰ দ্বিতীয় পুৰস্কাৰ স্বৰ্গীয় ডক্টৰ বিদ্যাপতি শৰ্মা সোঁৱৰণী ট্ৰফি নগদ 50,000 টকা আৰু প্ৰমাণপত্ৰ তৃতীয় পুৰস্কাৰ স্বৰ্গীয় পৱন জেউতি বৰ্মন সোঁৱৰণী ট্ৰফি নগদ 30,000 টকা আৰু প্ৰমাণপত্ৰ দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পূৰণ কৰক প্ৰপত্ৰ এই প্ৰপত্ৰখন পূৰণ কৰি জমা দিয়ক এনবি নিউজত দলৰ নাম ঠিকনা আৰু ফোন নম্বৰ লিখি হোৱাটছএপ কৰক এনবি নিউজলৈ আমাৰ হোৱাটছএপ নম্বৰ 8638764864 আমাৰ ৱেবছাইট www.nbnews.com পৰাও ডাউনলোড কৰিব পাৰিব এই প্ৰপত্ৰ আমাৰ মুখ্য কাৰ্যালয় খ্ৰীষ্টান বস্তি মাইনাক টাৱাৰ চতুৰ্থ মহলাৰ পৰাও সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ অথবা প্ৰপত্ৰ সংগ্ৰহ কৰক আপোনাৰ অঞ্চলৰ এনবি নিউজৰ স্থানীয় সংবাদদাতাৰ পৰা দিহানাম প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ 15 নৱেম্বৰ 2023 গতিকে পলম নকৰি যোগদান কৰক এনবি নিউজৰ দিহানাম প্ৰতিযোগিতাত এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা